सांग्रां जा उदालगुरि जिल्लानि सिङाव थानाय रायजो राजाफोर। दैज्लां बोथोरा खाथियाव फैनाय लोगो लोगो हनै फैलायबाय मैदेर राजाया। बे बाराव दुब्लि फोथाराव नङा नखरनि माइ माइरंनि सायाव नोजोर मैदेर राजानि। हरसेनि गेजेरावनो गोबां नखराव हाबनानै गाग्लोबदों हाग्रानि मैदेर राजाया। बैसाग दाननि जेर जेर अखा हानायनि खाबु लाना थामहिनबा दैज्लां बोथोरा साखाथियाव फैनाय लोगो लोगोनो उदालगुरि जिल्ला भारत भुटान सीमाजों नांजाबनाय 4 नं बनगुरुम गामियाव थांनाय साननैसो सिगांनिफ्रायनो भुटान हाजोनिफ्राय ओंखारबोनाय हारसिङै थाबायग्रा मैदेर मासेया दुब्लि फोथाराव जेबो गैयैलाय बिन बाराव नखर नखर हाबनानै ओनसोलनि रायजो राजाफोरखौ मेगनाव उन्दुनाय गैयै गुदुं थासारि सोमजिहोनाय जाथाया सोराङाव फैदों। गामिनि रायजो राजाफ्रा फोरमायनाय बादिब्ला जेब्लानिफ्राय बे ओनसोलाव रायजो जाबोजेनदों बै समनिफ्रायनो हाग्रानि मैदेर आरो मानसिनि गेजेराव गोबां खेब दाङाबाजि जाबोदों होनना गोबां खेब बिफानारि मावसुमा NGO लोगोसे खुंथाय सरकारनिसिम ओनसोलनि जेंनाफोरनि सायाव सावरायज्लायनाय जादोंब्लाबो दिनैसिम जेंनाया सुस्रांजायाखै होनना फोरमायदों गामिनि रायजो राजाफ्रा। जायनि जाहोनाव थांनाय मोनायावबो फिन ओंखाम संग्रा न'आव थिनानै दोननाय माइ बाख्रि बायदिफोरखौ फिन हरनि समाव हाग्रानि मैदेरा फैनानै बेबायदि जाथायखौ खालामबावदों होनना। যোৱা ৰাতি 11টামান বজাত আছিলে আৰু হাতীটো মানে অলপমান সেইটো বৰষুণো কিনকিনিয়া বৰষুণ দি আছিলে। তাৰপিছত প্ৰথমতে ওপৰৰ ফালে ওলাইছিল, তাৰপিছত ইপিনে আহিছিল, আহি মানে ইহঁতৰ ঘৰত ভাকৰিটো ভাঙিল আহিনে। তাৰপিছত ভাকৰি ভাঙি ধান নাছিলে, ধানখিনি খাই কিনে মানে আমি আহিলোঁ, আহি কিনে খেদিয়াৰ পিছত বেৰ দি গ'ল, বেৰ দি খেদিয়াৰ পিছত আকৌ আহিলে 2-3 বাৰ মানে মোটামুটি 3টামান বজা লাগি থাকছি আৰু। মানুহ মানে ভয়ে লগা একদম, মানুহ গেন্দাই নকৰে, মানুহবিলাকক খেদি আহে মানে উপায় নাই ৰাতি আৰু সেইটো টাইমত মানে অলপ কাৰেণ্টটোও গৈছিলে। হাতী খেদিব লগা হ'লে আমি দা টৰ্চ লৈ লগৰ গুটিৰ লগত অলপ হেৰি কৰা হয়, এনেকুৱাই খেদা হয় আৰু। হাতী আমাৰ ওপৰতে 1 কিলোমান ওপৰত জংঘল আছে, তাৰ পৰা আহে। জংঘলটো এই গাছ গছনিটো ইমান নাইয়ে মানে, তাতে হাতীবিলাকো এইবোৰ খাব নাপায় না, ফৰেষ্টাৰবিলাকো একো নিদিয়ে, সেইকাৰণে আমাৰ গাঁৱতে অলপ ধ্বংস কৰে আৰু কিবা মানে কল চলগিলা খাই দিয়ে আৰু ঘৰৰ শাক পাচলিবিলাক। সেইটোৱে বাৰিষা চিজন আহিছে, ফৰেষ্টাৰে আমাক অলপ সহায় কৰিব লাগে, অলপ প্ৰটেক্ট দিব লাগে মানে হাতীক, যিহেতু কাৰেণ্ট বিলো ভালকৈ নাথাকে আমাৰ আৰু খেদিব লাগে, অস্ত্ৰ শস্ত্ৰ নাই, ফৰেষ্টাৰে অলপ এইটো সহায় কৰিব লাগে আৰু না হাতী খেদাৰ এইটো ব্যৱস্থাটো। এইটো আমাৰ বনগুৰুম অঞ্চল পৰে। হৈয়ে থাকে এইটো প্ৰায় আজিৰ বুলিয়ে নহয়, এইটো পুৰা বছৰে বছৰে আহিয়ে থাকে হাতী। চৰকাৰক জনোৱা হৈ থাকে, কিন্তু চৰকাৰে একো প্ৰটেক্টে নলয়, একো ব্যৱস্থাই নলয়। বছৰে জনোৱা হয়, ব্যৱস্থা নলয় চৰকাৰে একোৱে। চৰকাৰক এটাই আহ্বান জনাওঁ, আমাক যাতে অলপ ব্যৱস্থাটো লয়, আমাক সহায় কৰে যেন। হাতীটো যেনিবা আমাৰ সংখ্যাত হাতী আহিবই হ'লেও চৰকাৰে চাব লাগে আৰু ন। 11টামান বজাৰ পৰা আহিছে, 3টা বাজিলৈকে। এটা আছিলে। বেৰে এইফালে আহি কিনে লাও গাছটো খালে, অলপ লাও গাছটো খাই কিনে এইফালে ভাকৰিটোৰ ধান অলপ খালে। হৈ আছে আজি 3-4 দিনমান হৈছে, গাঁৱত ঘূৰি আছে। আগতেও এনেকুৱা হৈছিল, এই বছৰ হ'লেও এনেকুৱা সোমোৱা নাছিল যোৱা বছৰত আগত, এইবাৰ বেছিকৈ হৈছে আৰু হাতীৰ পৰিমাণটো বেছি ঘূৰি আছে গাঁৱত। হাতী আহিল বুলি এনেই ভাকৰিৰ টিংটো লৰাওঁতে গম পালোঁ।
ঘৰটো অলপ ঠেলিলে পাকঘৰটো ডাঙৰ আছিল হাতীটো মানুহ খেদিছিলে আগত হাতীটো এনেকুৱাই খেল মাৰি খেল লগৰ লগত এনেকৈ খেদা হ'ল আৰু ফৰেষ্টে অলপ সহায় কৰিলে ভাল হয় ডিউটিবিলাক দিলে কোনটো ৰেঞ্জৰ আনিব পাৰে এইটো ননাই আশে পাশে কিবা বিট অফিচ আছে শান্তিপুৰ তেখেতসকলক আপুনি জনোৱা নাই নেকি এতিয়ালৈকে নাই জনোৱা নাই চৰকাৰক কি ক'ব আপুনি চৰকাৰক কি আহ্বান জনাব চৰকাৰে ডিউটি ফৰেষ্টৰ পৰা ডিউটিটো দিলে ভাল হ'ব আৰু এনে বিশেষ হাতীটো ক'ৰ পৰা আহে বিশেষটো পেলাই জংঘল ওচৰতে আছে জংঘলৰ পৰা আহে জংঘলটো ডাঙৰ নেকি জংঘলটো ডাঙৰ হয় 1 কিলোমিটাৰমান দূৰ হয় আৰু জংঘলটোৰ পৰা ঘটনাটো 2:30মান বজা হৈছে এই হাতী এঠাই মই কি বুলি কয় ঘৰটো অলপ কি বাটাং কেইটামান ভাঙিছে তাৰপিছত বেৰা এখন ভাঙিল আৰু কল গছ খাইছে গম পোৱা নাছিলোঁ মই বাহিৰতে সোমাওঁ কিন্তু মই গম পোৱা নাই পিছত যেতিয়া এইটো মানে অলপ বেছি শব্দ হ'ল তেতিয়া গম পালোঁ গম পোৱাৰ পিছত উঠি আহিলোঁ উঠি অহাৰ পিছত হাতীটো ওচৰতে আছিল মই এই আমাৰ বনগুৰু 4 নম্বৰ বনগুৰু কি কয় ওদালগুৰি থানা কি খুৰিচিঙা আগৰ পিছত হৈছে মানে মই কি বোলে যোৱা বছৰ কি বোলে এই নাৰিকল গছ ভাঙিছে কি বোলে তামোল বহুত ভাঙিছে কঁঠাল গছৰ দুডাল ভাঙি থৈ গ'ল বনৰীয়া আৰু খৰিচা দিন ক'ত আহিব আৰু বৰষুণ হৈ আছিল মই এবাৰ দৌৰি আহিলোঁ দৌৰি অহাৰ পিছত আৰু লাইটটো মাৰি দিয়াৰ লগে লগে সি অলপ ছাইড হোৱাৰ পিছত আৰু সি মানে অলপ হেৰি কৰি পেলাই এটা হেৰি মাৰি পেলাই গুচি যাই ইফালে গ'ল যদিও এই এজন কি বোলে মানুহ মাৰবাৰ ধৰিছিল সিও কোনোবাই বাচিছে সি আগৰ পৰাই এনেকুৱা হৈ আছে মোৰ তাৰমানে মোৰ অলপ ভিতৰীয়া হ'ল না গতিকে যোৱা বছৰ আম কঁঠাল খোৱাটো বেলেগে তামোলে মই যোৱা বছৰ ভালখিনি ভাঙিছে সেইটো ভাল আছিল আজিটো এটা এতিয়া একো কম দিয়া নাই ফচক দিয়া নাই তেওঁলোকে খবৰ দিলে কি কয় এতিয়া মই সেইটো বিশেষ জানিব পৰা নাই কি বিচাৰে মানে কিবা ক্ষতি অলপ দিলে ভাল হয় আৰু চৰকাৰৰ ফালৰ পৰা হৈ থাকেতো প্ৰায় ভাগে হৈয়ে থাকে হয়ে আৰু বাৰিষা সময়তে বেছি হয় চৰকাৰে কিবা অলপ যদি আৰু সহায় কৰে আৰু লাগে আৰু আমাক হৈয়ে থাকে প্ৰতি বছৰে হৈ থাকে মৃত্যুবৰণ হয়ে কিছুমান টাইমত ইমান উৎপাত হৈ থাকে হাতী ক'ৰ পৰা জংঘলৰ পৰা আহে আছেতো ইফালে পৰা SSB কেম্পৰ ওচৰত ইমান ডাঙৰ জংঘল আছে नोंथाङा सासे नार्स ANM GNM जानो गोसो दं नामा? नोंथाङा पेरामेडिकेल कर्सनि सोलोंथाइ लानो गोसो दं नामा? नोंथाङा जुदि नार्स ANM GNM लेबोरेटरि टेक्निशियन जानो गोसो दंब्ला थाबैनो डक्टर BR आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव मुं थिसनदो। बाक्सा जिल्लानि मसलपुर सदर टाउननि मसलपुर SP मावख'नि साखाथि 1 नं काथालिगाव बेदलाबारियाव थानाय डक्टर BR आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव 2025-26 सोलोंथाइ बोसोरनि थाखाय सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो दं। आर्ट्स कमार्स आरो साइन्सनि बिजोंनिफ्राय HS थाखोखौ उथ्रिसारनाय साफ्रोमबो फरायसायानो पेरामेडिकेल कर्स लानो थाखाय मुं थिसननो हागोन। बे सोलोंथाइ फसंथानाव नांगौ जानाय थाखो खथा गोजौ थाखोनि लेबोरेटरि टेक्निशियन TLM आरो नार्सनि प्रेक्टिकेल फोरोंनायनि खाबुफोरजों लोगोसे रोंगौथि गोनां फोरोंगिरि आरो देहा फाहामगिरिफ्रा फोरोंथाइ होनाय जायो। बेनि अनगायैबो हिनजावसाफोरनि थानायनि थाखाय हस्टेलनि खाबुबो दं।
बे समाव गोसो गुदुं फरायसा एबा सोलोंसाफोरनि मुं थिसननायनि थाखाय फर्म बिलाइखौ होगासिनो दं। बेनिखायनो जायफोर बिथांमोना पेरामेडिकेल कर्सनि सोलोंथाइ लानो गोसो दं बिथांमोना 9101299545 8473853693 एबा 6900226441 मबाइल नम्बराव फोनांजाब खालामनो हागोन। नङाब्ला बाक्सा जिल्ला मसलपुरनि 1 नं काथालिगाव बेदलाबारियाव थानाय डक्टर बि.आर. आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव थोंजोङै फैनानै सुलाद लाफैनो हागोन।